স্বাগতম জনাইছো মই পাইং ভাই আজি আপোনালোকক তো আপোনালোকে চাই আছে ভিডিওটো গম পাইছে জুবিন দাৰ মাজুলী ষ্টেজ প্ৰগ্ৰাম হৈছে মাজুলীত নয়া বজাৰত আপোনালোকে চাই আছে ভিডিওটো যদি তো গাইস ইমানে মানুহ হৈছে পুৰা মানুহ মানে কি কম আৰু মানে একদম ক'ব নোৱাৰা হৈ গৈছে তেনেকুৱা মানুহ হৈ মানে ফিল্ডত মানুহে নধৰে তেনেকুৱা হৈ গৈছে মানে ষ্টেজ প্ৰগ্ৰাম জুবিন দাৰ ষ্টেজ প্ৰগ্ৰাম বুলি ক'লে সকলোৱে চাই ন সবেই চাই মানে কি কম আৰু মানে তো গাইস আপোনালোকে চাইছে মই আৰু দেখাব চেষ্টা কৰিম আপোনালোকে ভিডিওটো এখলৈকে চাই থাকক প্লিজ ইয়াৰ মাজতে আৰু এটা কথা কওঁ আপোনালোকক মোৰ এই চেনেলটো পাইং ভাই চেনেলটো আপোনালোকে প্লিজ মোক হেল্প কৰক মোক আৰু আগুৱাই লৈ যাওক প্লিজ মই বহুত কষ্ট কৰি আছো এই ইউটিউব চেনেলটোৰ কাৰণে আপোনালোকে প্লিজ মোক সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যাতে নেক্সট ভিডিঅ' আৰু ভাল ভিডিঅ' আৰু এনেকৈ পাই থাকিব বুলি আশা ৰাখোঁ মোৰ পৰা ঠিক আছে আমি ভিডিঅ'টো আৰু অকণমান তো গাইজ সকলোকে দেখাব চেষ্টা কৰিছোঁ মই ৰাস্তাৰ পৰা নামি আহি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এফালে মানে ফিল্ডলৈ গৈ আছে মানুহ কিমান মানুহ গৈ আছে আপোনালোক দেখাইছোঁ ফিল্ডত কিমান মানুহ হৈ আছে এয়া চব ভালকৈ চাই লওক এফালে মানুহ আহি আছে মানে জুবিন দা ষ্টেজ প্ৰগ্ৰাম বুলি ক'লে চবেই আহে তো গাইজ আৰু লগতে একদম জুবিন দা ষ্টেজ প্ৰগ্ৰামত মাজুলী নয়া বজাৰত মানে এনেকুৱাকৈ বম ফুটাইছে দেখিছে নহয় আপোনালোকে এই পালে মানে বেলেগ ধৰণৰ বম ফুটাই দিছে দেখিছে কি ক'ম মানে ইমানে ভাল লাগে মানে ষ্টেজ প্ৰগ্ৰামত ষ্টেজ প্ৰগ্ৰামত আহি মানে ইমান মানুহ হয় তো মানে কি চাম আজি জুবিন দাৰ ষ্টেজ প্ৰগ্ৰাম কেনেকুৱা পালে আপোনালোকে যদিহে ভাল পাইছে আপোনালোকে মোৰ এই চেনেলটো প্লিজ মই আগৰ পৰা কৈ আছোঁ আপোনালোকক প্ৰথমবাৰটো কৈছোঁ আপোনালোকক মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক হেল্প কৰক প্লিজ আজিলৈ মোৰ ভিডিঅ' ইমানতে আশা ৰাখিছোঁ নেক্সট ভিডিঅ' আকৌ আহি আছে বাই বাই থেংক ইউ গুড বাই